আৰু ইলেকশ্যন আহি গ'ল ফেভৰেট পাৰ্টি কোনটো ফেভৰেট পাৰ্টি কোনখন বিজেপি ৰাইজৰ দল কোনটো কোনটো ফেভৰেট পাৰ্টি কোনটো সেইকেইজনেই আৰু চবেই ফেভৰেট বুজিব গ'লে চব ফেভৰেট ন বিজেপি ৰাইজৰ ভাৰতীয় জাতীয় কংগ্ৰেছ অগপ এই সকলো পাৰ্টিবোৰৰ ফ্লেগ অলৰেডি শিৱসাগৰ অলিয়ে গলিয়ে লাগি গৈছে তাৰ লগতে বিভিন্ন স্থানত তেখেতলোকৰ সৰু সৰু যিবোৰ অফিচ থাকে সেইবোৰ বহি গৈছে তাৰ লগতে নিৰ্বাচনৰ প্ৰচাৰ তুংগত থকাৰ বাবে বিভিন্ন ধৰণৰ ৰেলী শিৱসাগৰত চলি আছে কিন্তু সেই ৰেলীটো আপোনালোকক বহুতে দেখাব কিন্তু আমি আপোনালোকক দেখাব বিচাৰিছোঁ এটা ডিফাৰেণ্ট দৃশ্য অৰ্থাৎ শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা কেপি চাৰিআলিৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগত থকা এখন গাঁও নদীৰ দাঁতিকাষৰীয়া এখন গাঁও আৰু সেই গাঁওখনত ৰাইজে কি চিন্তা কৰি কি ভাবি ভোট দিব সেই কথা আমি জানিবলৈ আজি এই গাঁওখনৰ ৰাইজৰ পৰাই চেষ্টা কৰিম এই ৰাস্তাটো যে ইয়াৰ আগতো কোনোবা আছিলে তাৰ আগতো কোনোবা আছিলে এই ৰাস্তাটো আজিলৈকে বনিছে নে এবাৰ নে বনি ভাঙিছে আকৌ ৰাস্তাটো আজিলৈকে যিমান আমাৰ ৱাৰ্ড মেম্বাৰ যিমান উঠিছে ৰাস্তাটো বনোৱা নাই ধ্বংসহে হৈ গৈছে দেখিছে নাই চব ধ্বংস হৈ গৈছে বনোৱা নাই কোনো একো নাই ত্ৰিলোচন বৰঠাকুৰ মানে এই ৰাস্তাটো আজিলৈকে বনাই নাই বনোৱা আৰু মই এটা মিছা কথা নকওঁ যে ত্ৰিলোচনৰ ওচৰলৈ গ'লে চাইন এটা ল'বলৈ কিবা এটা কৰিবলৈও একো এটা মই আজি ইমান বিধৱা মানুহ দুখীয়া মানুহ মোৰ এটা ল'ৰালৈ মই জীয়াই আছোঁ আজিলৈকে মই ৰেচন কাৰ্ড এখন পোৱা নাই বুজিছেনে মই সঁচা কথা সঁচাটো সঁচা ক'ম মিছাকৈ কেলৈ ক'ম একো মই হোৱা সুবিধা একো নাই পোৱা আৰু আপোনালোকৰ এই এৰিয়াটোত নলা নৰ্দমাৰ ব্যৱস্থা আছে একো নলা নাই ইয়াত নলা আছিলে এইখিনি আমাৰে মাটি দেই ইয়াৰ পৰা এইটুকুৰাৰ পৰা এইটুকুৰালৈকে আমাৰে মানে দখলী মাটি কিন্তু ইয়াত মানুহবিলাকে ৱাল চোৱাল বনাই চব নলা নৰ্দমা পুতি দিলে ধ্বংস কৰি দিলে এতিয়া জাবৰ জোথৰ পেলাই ধ্বংস হৈ আছে এইবাৰতো নিৰ্বাচন আহিছে ঠিক আছে নিৰ্বাচনত বিজেপি আছে ভাৰতীয় জাতীয় কংগ্ৰেছ আছে অগপ দল আছে বিভিন্ন দল আছে বিভিন্নজন মানুহ আছে আপোনাৰ পৰা ৱাৰ্ড মেম্বাৰ যদি কোনোবা এজন বনে আপুনি এজন ৱাৰ্ড মেম্বাৰৰ পৰা কি বিচাৰে এই অঞ্চলটোৰ কাৰণে বিচাৰিলে মানে বিচাৰি যিমান উঠিলে একোতো নকৰিলে যেনেকৈ বস্তু তেনেকৈ থাকিলে আমি ইয়াতে জন্ম ইয়াতে ডাঙৰ হ'লোঁ আজিলৈকে ফেচিলিটি দেখাই নাই দিম বুলি কয় যেতিয়া চেয়াৰত বহিব নাইকিয়া হৈ যায় মানে প্ৰত্যেকজন ব্যক্তিয়ে প্ৰমিছ কৰে কিন্তু যেতিয়া ইলেকশ্যন জিকি যায় তাৰপিছত একে অৱস্থা হয় আমি চাইন এটা ল'বলৈ গ'লেও আমাক চাইনটো নিদিয়ে তেতিয়া বাথৰুমৰ পৰাই নোলায় ভাত খাইছে গা ধুইছে এনেকৈ কয় মাক দেউতাকে যে খোৱা পানীৰ ব্যৱস্থাটো লেতেৰা পানী মানুহে খোৱাৰ কাৰণে জণ্ডিছ হৈছে লেট্ৰিনৰ ব্যৱস্থাটো ভাল নাই অ'কে এই ঠাইডোখৰত মানে এইটো বহুত পুৰণা সমস্যা যে খোৱা পানীৰ ব্যৱস্থাৰ কাৰণে খোৱা পানীয়ে নাই ক'ত আমি টিউবেলৰ পানী কোনোবা খায় নৈ পানী কোনোবা খায় নৈ আগফালে গৰু এটা লাগি থাকে এই কুকুৰ এটা লাগি থাকে তাৰ পানী কিনি খায় টিউবেলৰ পানী কিছুমানৰ আইৰণ ওলায় কথাটো কৈছোঁ আৰু এই ল'ৰা ছোৱালীবোৰ যে আছে সিহঁতৰ কিবা বেমাৰ আজাৰ নহয় জানো এইটোৰ কাৰণে হয় আকৌ কেলৈ নহয় আকৌ ডক্টৰৰ ওচৰত যাবলগীয়া হয় চৰ্দি কাহ কিবা হয় এতিয়া ভাল পানী মানে শুদ্ধ পানী খোৱা আমাৰ ইয়াত বহুত মানে অভাৱ শুদ্ধ পানী খাব ইয়াত পোৱা নাই আৰু এই যে ল'ৰা ছোৱালীবোৰ স্কুল যায় ইয়াৰ পৰাতো স্কুল যায় ল'ৰা ছোৱালীবোৰ স্কুলৰ ব্যৱস্থা মানে আপোনালোকৰ মতে এইটো কেনেকুৱা নহয় আমাৰ এইখিনিত আমাৰ ফুকনগৰ প্ৰাথমিক বিদ্যালয় এখন আছে তাত বহুত সুবিধা দিছে চৰকাৰে দেই মানে স্কুলৰ ক্ষেত্ৰত সম্পূৰ্ণ সুবিধা ইয়াত আছে স্কুলৰ ক্ষেত্ৰত আছে স্কুল ইয়াতো কেইবাখন আছে ইয়াত কিন্তু স্কুলত মানে কি স্কুল ইয়াত মানে 4-5খন মান স্কুল আছে অংগনবাড়ী কালি অংগনবাড়ী এখন দেখিলোঁ কিন্তু তাৰ ব্যৱস্থাটো বিৰাট ভাল নহয় কিন্তু ইয়াত অকল দৰমহাহে খাই আছে অকল দৰমহাহে খাই আছে টিচাৰ আহে না পঢ়াবলৈ ক'ত পঢ়াবলৈ ষ্টুডেণ্ট থাকিব লাগিব ন ষ্টুডেণ্টে নাই পঢ়াব সেইটোৱে অকল চাউল দালি বিলালে নহ'ব ন
এই চাউল আহিব স্কুলখন খোলাৰ কাৰণটো হৈছে যে ল'ৰা ছোৱালী কিবা এটা শিকক পঢ়ক। ভাত খোৱাটো কাৰণ নহয়, ভাতটো চবেই খাইছে হয় নাই? ভাতটোতো আপোনাৰ ল'ৰা ছোৱালীক আপুনি খুৱাবই ঘৰত, ভাতটো চৰকাৰে খুৱাব নালাগে। কিন্তু স্কুলখনত যে ল'ৰা ছোৱালী নাই বা জ্ঞানটো দিব লাগিব ন। সেই যে স্কুলত যে ল'ৰা ছোৱালী নাই তাৰ কাৰণে আপোনালোকে কিবা ব্যৱস্থা কৰিছে নেকি যে কেলে বা নাই? কেলেবা নাই মানে কি, আমাৰ ঘৰৰ এই কাষতে স্কুলখন আছে, এইটো পুৰণি স্কুলখন আছে ফুকনগৰ প্ৰাথমিক বিদ্যালয়, আমাৰ এই গুৱাহাটী। তাত চব আমাৰ ল'ৰা ছোৱালীবোৰ তাতে পঢ়ে। এইখন এনেই এইবিলাক স্কুল খুলি মানে দেখাবলৈ কৰিছে আৰু এই মাষ্টৰ মাষ্টৰীবোৰ দৰমহাবোৰ খাই আছে। ইয়াত সেয়াই হৈছে ন? ঠিক আছে। আমি দেখিছোঁ আমাৰ মোৰ ছোৱালী পঢ়ি আছে প্ৰাথমিক বিদ্যালয় এটা আছে গোহাঁই চুকত আছে। আচ্ছা, মানে স্কুলৰ ব্যৱস্থা পুৰা আছে। থাকিলে কি হ'ব, ইয়াত নপঢ়ে এইকণহে আমাৰ। আপোনালোকে ধৰিব পাৰিছে যে স্কুলত পঢ়াৰ সম্পূৰ্ণ ব্যৱস্থা আছে, কিন্তু স্কুললৈ নিওঁতে ফ্লাক্সত ভৰাবলৈ পানীৰ ব্যৱস্থাটোহে ইয়াত নাই। সেইটো চবতকৈ ডাঙৰ সমস্যা এই ঠাইডোখৰ। কেলেকি বেয়া পানী খাই খাই মানুহবোৰৰ বেমাৰ আজাৰ বহুত হৈছে। এতিয়া ধৰক এতিয়া পানী শুকাই গৈছে, আগফালে কোনোবা এটা কুকুৰ পেলাই দিয়ে, লাগি ধৰে। এই নৈ পানীখিনি আকৌ মানুহ তুলি খায়, বেয়া হয় নে মানুহ চবৰে বেমাৰ হয়। সেইটো কাৰণে মানুহৰ মানে কি, এতিয়া খোৱা পানীৰ ব্যৱস্থা যদি কোনো এখন চৰকাৰে কৰি নিদিয়ে, এনেকুৱা হৈছে। সিমান ক'লোঁ মই যে আহিলে চৰকাৰে বোলে টিউবৱেল পুতি দিম। আমাৰ ঘৰে টিউবৱেল আছে দেখোন, টিউবৱেল পুতিবলৈ কোনো প্ৰয়োজন নাই নহয়। এটা ছাপ্লাই কিবা এটা টিউবৱেলটো আমিতো ফিল্টাৰ কৰি পিনে খাওঁ, তথাপিতো আইৰণটো থাকে। খনীয়াৰ কাৰণে আৰু মানুহৰ ঘৰ গৈছে নেকি ইয়াৰ পৰা? গৈছে, দুই এটা গৈছে। দুই এটা মানে আপোনাৰ সেই কিনাৰত ঘৰ আছিলে, সেইখিনি গ'লগৈ। কি হ'ব লাগে এই ঠাইডোখৰত? কি হোৱা নাই? একো হোৱাই নাই ইয়াত, কি হ'বনো? যিটো হ'বলগীয়া আছে সেইটো হৈয়ে আছে। যিটো দিম বুলি কয় সেইটো নিদিয়েই, সেইটো দিবনো। যিটো কৰিম বুলি কৈছে কৰাই নাই, যেনেকৈ মানুহ তেনেকৈ আছে। খালি লাইট কেইটামান লগাই দিলে সেয়া আৰু একো নাই। প্ৰধানমন্ত্ৰী আৱাস যোজনা আমিতো চৰকাৰে যে ঘৰ বনাই দিয়ে, চৰকাৰে একো দিয়া নাই আমাক এতিয়ালৈকে বৰ্তমান। একো নাই দিয়া। নাই লেট্ৰিনো নাই দিয়া। যিটো দিছে সেইটো দিছে বুলি ক'ম, যোনো নাই দিয়া বুলি। নিজৰ ঘৰ বনাইছোঁ, নিজে আছোঁ, চৰকাৰে একো দিয়াই নাই। আপুনি নেক্সট 5 বছৰত কি আশা কৰে যে আপোনালোকে কি পাব লাগে? আশা কৰিম একো আশা কৰি লাভেই নাই। যদি নিদিয়ে আশা কৰি কিবা লাভ আছে জানো? একো নাই, লাভ নাই নহয়। কিবা লাভ আছে জানো? একো লাভ নাই। স্কুলৰ অৱস্থাটো কেনেকুৱা বাৰু? ইয়াতো ঠিকে আছে। ইয়াত মই এটা দেখিলোঁ, এইটো অংগনবাড়ী কেন্দ্ৰ দেখিলোঁ। এই অংগনবাড়ী কেন্দ্ৰটোৰ অৱস্থা এনেকুৱা কেলে? এইটো কৰিলে হ'ব, নকৰিলে কেনেকৈ হ'বনো? কৰিব লাগিব, তেতিয়াই নহ'ব, নহ'লে ক'ৰ পৰা হ'বনো? আশা নকৰে মানে চৰকাৰৰ পৰা? আশা কি কৰিম, দিম বুলি কৈ আশা কৰি থাকোঁ আৰু ক'তা দি নিদিয়ে চৰকাৰে। কি দিব? কিবা দি আজিলৈকে ক'তা দিয়েই নাই। ৰেচন কাৰ্ডো নাই। কি লাগিছে লাষ্ট 5 বছৰত কি নহ'লে আৰু আহিবলগীয়া 5 বছৰত কি হ'ব লাগে? আহিবলগীয়া মানে এতিয়া আমাৰ এনেকুৱা বস্তু আছে যে ৰাস্তা পদূলি, লাইট, পানী যোগান, খোৱা পানীৰ ব্যৱস্থাটো ইয়াত নাই ন? একদমেই নাই। এইটো কিন্তু চিন্তা কৰিবলগীয়া কথা যে শিৱসাগৰ টাউনৰ পৰা কেৱল 2 কিলোমিটাৰমান দূৰত এই ঠাইডোখৰ অৱস্থিত। ইয়াত বিভিন্ন সৰু সৰু ল'ৰা ছোৱালী আছে, কিন্তু এই ঠাইডোখৰত এতিয়ালৈকে 2022 চনলৈকে খোৱা পানীৰ কোনো ধৰণৰ ব্যৱস্থা নাই। আৰু কেতিয়া হ'ব সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু এনেকুৱা আমাৰ আৰু কিছু কাৰ্ড আছে ৰেচনৰ, কিছু কাৰ্ড নাই, তেনেকুৱাও হৈ আছে। কিছু গেছ পাইছে, এতিয়া আমি গেছো পোৱা নাই, এনেকুৱা কথা হৈছে। যিবিলাক মানুহ পাব নালাগে সেইবিলাক মানুহ পাইছে, যিবিলাক পাব লাগে সেইবিলাকে নাপায়। কিবা এটা কাম কৰাবলৈ হ'লে কাৰোবাক পইচা দিবলগীয়া হয় নেকি? পইচা দিবলৈতো এনেকুৱা নহয় বৰ্তমান, আৰু কাম আমাৰ হোৱাই নাইনো, কৰাই নাইনো কাম।
কাম হ'লে পইচা দিব অঁ গ'লে মানে ক'ব হ'ব যোৱা কৰি দিম কৈ দিম গ'লে ভালকৈ কথা পাতে নাই পাতে মানে অঁ হ'ব কৰি দিম বাৰু ইলেকশ্যনৰ আগততো পূৰা ভালকৈ কথা পাতে চাগে আহক ভোটটো দিয়ক কৰি দিম নকৰে ন নকয় আৰু কি আশা কৰিছে এইবাৰ যে নতুন নতুন এটা পাৰ্টি আহিছে শিৱসাগৰ ইলেকশ্যন খেলিব ৰাইজৰ দলৰ পৰা আশা কৰে নেকি আশা তেওঁ আকৌ কৰিলেনো কিছু কাম লাইট নাছিলে লাইট লগাই দিলে অখিল দাই অঁ পুছে লাইট লগাই দিলে তাৰপৰা কিছু ব্যৱস্থা নাছিলে সেইখিনি কৰি দিছে লাহে লাহে আৰু এতিয়া কৈছে যে মই কৰি আছোঁ বোলে ইলেকশ্যনৰ পিছত ৰাস্তা পদূলিও ঠিক কৰি দিব মানে আপোনালোকে এইবাৰ ৰাইজৰ দলৰ পৰা আশা কৰিছে কৰিছোঁ তেওঁ আৰু কৈছে আৰু কৰিম বুলি আৰু তেওঁ আগবাঢ়িছে কৰিবলৈ যি আছিলে এয়াই আছিলে বহুতজনৰ লগত কথা পাতিলোঁ তেওঁলোকৰ প্ৰব্লেমবোৰৰ বিষয়ে জানিলোঁ আৰু চবতকৈ ডাঙৰ সমস্যা তাত দেখা পালোঁ দুটা এটা গৰাখহনীয়া আৰু এটা খোৱা পানীৰ ব্যৱস্থাটো তাত যদি হৈ যায় খুব ভাল আৰু অতি সোনকালে যদি হৈ যায় আৰু ভাল আৰু এটা তাত বহুত ডাঙৰ সমস্যা যে মানুহ আশাহীনতাত ভুগিছে চৰকাৰৰ প্ৰতি জনপ্ৰতিনিধিৰ প্ৰতি মানুহৰ আশা খুব ক্ষীণ ইয়াৰ কাৰণ যদি আমি জানিবলৈ হয় প্ৰতিনিধিসকল ৰাইজৰ মাজলৈ আহিব লাগিব কথা পাতিব লাগিব আৰু তেওঁলোকৰ যি মনৰ অৱস্থা সেই মনৰ অৱস্থা জানিবলৈ চেষ্টা কৰিব লাগিব That's it.